ৰাইচ অকল খাৰলি বনাই আছোঁ। আপোনালোকে বনালেনে? বগা সৰিয়হৰ খাৰলি বনাই আছোঁ আৰু বজাৰৰ পৰা আনিবলৈ কৈছিলোঁ ক'লা সৰিয়হ, কিন্তু মানুহজনে লৈ আনিলে বগা সৰিয়হ। এতিয়া বগা সৰিয়হৰে খাৰলি বনাইছোঁ। বেছি বনাই নাই বাৰু, তাককৈ বনাইছোঁ আৰু কেনেকৈনো বনাইছোঁ আপোনালোকক দেখুৱাই আছোঁ। কাম কৰি আছোঁ দেই। কলপাতটো এয়া মেৰাই থৈছোঁ দেখিছেনে? তাৰপিছত লাৰুকেইটা মই কলপাততে মেৰিয়াই থ'ম। এতিয়া খুন্দি লওঁ। অকণমান এনেকৈ খাৰ মাজে মাজে দি থাকিব লাগিব খোলোতে। পুৰা কাৰাকৈ দিয়াই লৈছোঁ আৰু লগতে মেন জলকীয়াও দি আছোঁ মাজে মাজে দুই এটা। জ্বলাটো খোৱা নিজৰ কথা, কিমান জ্বলা খায় কিমান দিয়ে। আমি পুৰাকৈ কেমেৰাত সৰু দেখিব পাৰি, কিন্তু তাৰমানে পুৰা ডাঙৰ খুন্দা হয় ইয়াত। কেতিয়াবা মই পিঠাগুড়ি খুন্দো। একদম পুৰা ইয়াত সৰিয়হ পুৰা খুন্দি আছোঁ একদম খাৰলি। খাই যদি আহিবা বোলে দেই। এয়া চব খুন্দি আছোঁ দেখিছেনে? খুন্দোতে মানে দেৰি নালাগে, পটককৈ হয়। এয়া খাৰলি। এইবাৰ মই খাৰলি অলপ মানে বেলেগকৈ বনাইছোঁ। সেইকাৰণে মই বেছি সৰিয়হ লোৱা নাই। মই বনাই চাইছোঁহে নিজৰ মতে। মই মানে কি বস্তুবোৰ অকণমান নিজৰ মতে কেতিয়াবা মানে বেলেগকৈ বনাই চাওঁ। ক'তো নিশিকোঁ বাৰু, নিজে ভাবি পেলাই বনাওঁ। সৰিয়হখিনি মই এবেলি ৰ'দত দি পেলাই মানে লং ইলাচি দি অকণমান গৰমাই লৈছিলোঁ। গৰমাই লোৱাৰ পিছত সৰিয়হখিনি অকণমান খাৰণি পানী দি সানি লৈছিলোঁ আৰু তাৰপিছত খুন্দোতেও অকণমান খাৰণি পানী দি পেলাই খুন্দিছিলোঁ। আপোনালোকেও এনেদৰে বনাই খাই চাব আৰু মোলৈ কমেণ্টত জনাবচোন। আৰু খাবলৈ কিন্তু বহুত ধুনীয়া। এবাৰ খালে কিন্তু এনেদৰেহে বনাবলৈ ল'ব আপোনালোকেও। এতিয়া গৰমৰ দিনত পঁইতা ভাতৰ লগত এনেকুৱা খাৰলি অকণ পালে আৰু কি লাগিছে। হৈ গ'ল। কলপাতখন লেৰেলাই পেলাই এয়া এনেকৈ মেৰিয়াই পেলাই ধৰ 5-6 দিনৰ পিছত খাব পৰা হ'ব। 3 দিনৰ পিছতো খাব পৰা হয়। অলৰেডি বনাই থ'লোঁ আৰু লগতে আমি এয়া দেখিছে নাই বটল কালাৰ কৰি কুমদানি বনাই দিছোঁ। যেতিয়া সময় পাওঁ মানে এনেকৈ কৰোঁ আৰু কেনেকৈ লাগিছে জনাব দেই। তাৰ লগতে মই আজি খাৰলি ভিডিঅ'টো কেনেকৈ লাগিলে জনাব। আজি পৰা বিদায় দিলোঁ। বাই বাই।